No, 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 no. मेरे कॉपी कॉपी ऐसे হেল্ল' গাইজ আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় আপোনালোকৰ ভাল, মোৰো ভাল। সেয়েহে আজি ওলাইছোঁ এডোখৰ ঠাইত ফুৰিবলৈ। অৰুণাচলৰ এডোখৰ ঠাই, খুবেই ধুনীয়া এডোখৰ ঠাই। বৰ্তমান ট্ৰেণ্ডত চলি থকা অৰুণাচলৰ নামচাইৰ এডোখৰ ঠাই। তাতে অসংখ্য মানুহৰ তাতে অহা যোৱা হৈ আছে আৰু সেই সৌন্দৰ্য চাবলৈ বহুত ঠাইৰ পৰা মানুহ আহি আছে। বহুত বাহিৰৰ মানুহো আহি আছে, আমাৰ অসমৰ মানুহো আহি আছে আৰু ইমানেই ধুনীয়া ঠাই। তাতে স্পেণ্ড কৰিবলৈ কাৰণে, আপোনালোকে সময় কটাবলৈ কাৰণে তাতে খুবেই ভাল। আৰু মোৰ ভিডিঅ'টোৰ যোগেদি যিসকলে অহা নাই, আপোনালোকে এবাৰ আহক। অৰুণাচলৰ সেই মনোমোহা দৃশ্যটো আপোনালোকে এবাৰ উপভোগ কৰি যাওক। বন্ধুসকল, আপোনালোকক আজি আমি দুখন ৰিজৰ্ট দেখাম, যি দুখন এতিয়া বৰ্তমান খুবেই জনপ্ৰিয়তা হৈ আছে। আৰু সেই দুখন হ'ল এখন কামলাং ৰিজৰ্ট আৰু এখন টুংটাও। তাৰ ভিতৰতে 7 কিলোমিটাৰ আছে আৰু অন্যান্য আছে, কিন্তু অন্যতম হিচাপে কামলাংখন বহুতেই ধুনীয়া। এতিয়া আমি এই খলাবমা ৰাস্তাইদি কামলাঙলৈ গৈ আছোঁ। যে দেখিবলৈ পাইছে সেইখনেই হৈছে কামলাং। আহকচোন আমি কামলাঙৰ মনোমোহা দৃশ্যৰ মাজত অকণমান আপোনালোকক দেখুৱাব বিচাৰোঁ। ৱাও, কি ক'ম আৰু বন্ধুসকল, আপোনালোকে নিজেই দেখিছে ইমান ধুনীয়া এডোখৰ ঠাই। মোৰ পাছফালে চক কামলাং ৰিজৰ্ট বুলি তেওঁলোকে ইমান ধুনীয়াকৈ লিখিছে আৰু ইয়াতে দেখিছে পানী কিমান ধুনীয়াকৈ নিগৰি আছে। আৰু এতিয়া এই কামলাং ৰিজৰ্টখন এখন মানুহৰ বাবে পৰিদৰ্শনৰ ঠাই হৈ পৰিছে। মানে এইখন এক প্ৰকাৰত ক'বলৈ গ'লে এতিয়া পৰ্যটকৰ থলী হৈ পৰিছে। অসংখ্য মানুহৰ ভিৰ ইয়াত দেখা যায়। আৰু আপোনালোকক আৰু সুন্দৰকৈ দেখুৱাব বিচাৰিছোঁ মই, পৰ্যটক স্থলী হৈ পৰিছে যিহেতু এখন। আৰু এতিয়া আপোনালোকে কামলাঙৰ অভাৰভিউটো চাওকচোন কিমান ধুনীয়া। আপোনালোকে আহিব মন কৰিবই, এবাৰ আহিব মন কৰিব। চাওক, অকণমান চাই লওক কামলাং অভাৰভিউ। আৰু এতিয়া আমি কামলাং বিদায় ল'লোঁ। কামলাং বিদায় লৈ এতিয়া আমি বৰ্তমান উপস্থিত হৈছোঁহি টুংটাও ৰিজৰ্ট। এয়া গেট পাছ আমি উলিয়াই লৈছোঁ, টিকট কাটি লৈছোঁ, গাড়ী পাৰ্কিং লৈ লৈছোঁ আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম টুংটাও ৰিজৰ্টৰ মাজলৈ। ব'লকচোন আপোনালোকেও মোৰ লগত ভিতৰলৈ সোমাই ব'লক আৰু ভিতৰৰ মনোমোহা দৃশ্য উপভোগ কৰোঁ। টুংটাও ৰিজৰ্ট, অৰুণাচল। ফাইনেলি আমি আহি আমাৰ যি গন্তব্য স্থান, সেই স্থান পাইছোঁহি। আৰু এই যিবিলাক দেখিছে কটেজবিলাক, এই কটেজবিলাকত আপোনালোকে মদ খাব পাৰিব, ভাত খাব পাৰিব দেই, কিবাকিবি খাব পাৰিব। আৰু অৰুণাচলত এইবোৰ চব চলেই। আৰু এতিয়া আমি যিহেতু ভাত পানী খাই আহিলোঁ, চিধাই আমি পানীলৈ গৈছোঁ। আৰু যিহেতু আমি তাত গা ধুম বুলি গৈছোঁ, সেয়েহে মানে আমি আগতীয়াকৈ খাই আহিলোঁ। বহুত পইচা লয় ইয়াত টুংটাওত, সেইকাৰণে আমি আগতীয়াকৈ খাই দিলোঁ। আৰু এতিয়া আমি গৈছোঁ ডাইৰেক্ট পানীত।
ড্ৰেছবিলাক আমি খুলি এতিয়া আমি ডাইৰেক্ট পানীত যাম আৰু পানীত সাঁতুৰিম। আপোনালোকে চাই থাকিব আৰু দেখুৱাই থাকিম। Kopi aja. Mail. Apa Pak? Iya. Oh. Hey, jolly kau ঠান্ডা লাগিছে। Dah. Dah. Online. Hah? Lupa apa kau bos lu? Online. Mama sampai salah. হেল্ল' বন্ধুসকল, আৰু এনেকৈয়ে আমি সাঁতুৰি নাদুৰি অলপ ফূৰ্তি কৰি আজিৰ ভিডিঅ'টি আপোনালোকৰ পৰা বিদায় লৈছোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে। আৰু এইখিনিতে এটা কথা মন কৰিব দেই, আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইটো হ'লে নাপাহৰিব, ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকন টিপি দিব। থেংক ইউ, পুনৰ লগ পোৱাৰ আশাৰে।